পুৱাৰ একাপ চাহৰ সৈতে ৱেলকাম বেক টু মাই এনাডাৰ মিনি ভ্লগ। আৰু এয়া মামী ছোৱালী আৰু মাহী আমাৰ বেটাক লৈ আছে। আৰু এয়া নতুনকৈ কৰা নিয়মটোৰ বাবে প্ৰস্তুতি। আৰু মই ৰেডি কৰি আছো চাহ জলপানৰ বাবে গোপিনী আৰু বাপজনাৰ কাৰণে। কিন্তু কিয় এয়া চাওকচোন, আমাৰ ঘৰত মানে নতুনকৈ গোসাঁই ঘৰ এটা স্থাপন কৰা হৈছে। এইটো সপোন আজি 2 বছৰ ধৰি ভাবি আছিলো আৰু আজি হ'ল মাঘৰ 1 তাৰিখ। আজিৰ দিনটোত যেনেকৈ আমি গোসাঁই ঘৰ ভাগ স্থাপনৰ কাৰণে আগবাঢ়িব পাৰিছো, তেনেকৈ আপোনালোকে আশীৰ্বাদ কৰিব বহাগৰ 1 তাৰিখেও যাতে আমি গোসাঁই ঘৰ ভাগ প্ৰতিস্থাপন কৰিব পাৰো। আৰু সকলোৱে একেলগে ঘোষা গোৱা দেখি আমাৰ মমুৱে কেনেকে থৰ লাগি চাই আছে দেখিছে নহয়। সি এইবোৰ ঘোষা নাম সকলো ভাল পায়, কিয় নাজানো। এতিয়া শুনিয়ে থাকে, এনি টাইম তাক শুনাই থাকিলেও সি বৰ ভাল পায়। আৰু এয়া বাপজনাক নিয়মখিনি কৰিব দিয়া হ'ল, তেওঁ কৰিলে প্ৰথম নিয়মখিনি কৰি। এয়া দেউতাই চিমেণ্ট ঢালিছে প্ৰথম পষ্টটোৰ কাৰণে। আৰু এয়া হ'ল আমাৰ সৰু মামা। আৰু ঘৰৰ সকলোৱে মিলি প্ৰথম পষ্টটোৰ কাৰণে সকলোৱে চিমেণ্ট দিলে আৰু ময়ো দিলোঁ ঠিক তেনেকেই। আজিলৈ আহোঁ, নেক্সট ভ্লগত আকৌ লগ পাম।